নমস্কাৰ, মই জুন গগৈ। খবৰ গোলাঘাটৰ বিশেষ এটি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ সতীৰ্থৰ সৈতে আমি আজি উপস্থিত হৈছোঁহি গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ গেলাবিলৰ এজন যুৱকৰ বিষয়ে আমি গম পাই আমি এই জেগাডোখৰত উপস্থিত হৈছোঁহি। যুৱকজনৰ সাংস্কৃতিক দিশত বহু ক্ষেত্ৰত তেখেত আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে আৰু সাংস্কৃতিক জগতৰ বহু ধৰণৰ প্ৰতিভা তেওঁৰ ওচৰত আছে আৰু তেখেতৰ প্ৰতিভা আমি আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে আজি উপস্থিত হৈছোঁ মোৰ সতীৰ্থ চিমন গগৈৰ সৈতে। আহক যুৱকজনৰ সৈতে কিছু কথা পাতোঁ। হৈছে সৰুপথাৰ অঞ্চলৰ একেবাৰে পিছপৰা অঞ্চল এটা গেলাবিল, যাক আমি বাতৰি বিভিন্ন সামাজিক মাধ্যমত আমি পাই আছোঁ গেলাবিল অঞ্চলৰ বিষয়ে। আৰু গেলাবিল অঞ্চলৰ এজন যুৱকৰ প্ৰতিভাৰ বিষয়ে আমি জানিবৰ কাৰণে উপস্থিত হৈছোঁহি। যুৱকজনৰ সৈতে কথা পাতিবৰ কাৰণে উপস্থিত হয়। স্বাগতম জনাইছোঁ তোমাক যিহেতু আমাৰ অনুষ্ঠানটোলৈ। নমস্কাৰ। আৰু এখেত হৈছে সেই যুৱকজন যিজন যুৱকৰ ওচৰত আমি কথা পাতিবৰ কাৰণে উপস্থিত হৈছোঁহি। তোমাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। তোমাৰ সম্পূৰ্ণ নামটো কোৱাচোন আমাৰ শ্ৰোতাৰ আগত। নমস্কাৰ, মোৰ শ্ৰী আকাশ গয়াৰী। প্ৰথমতে মই ক'ব লাগিব আমাৰ স্বৰ্গীয় যিটো আমাৰ জুবিন দা আমাৰ ঢুকালে, তেওঁ স্মৰণ কৰিব লাগিব। প্ৰথমতে তেওঁ আমি প্ৰণাম জনাই ক'ব বিচাৰিছোঁ। মোৰ ঘৰ গেলাবিল বৰডুবি। বৰ্তমান মই খেতিৰ লগতে জড়িত আৰু বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগতে জড়িত। বৰ্তমান তেনেকে মিউজিকটো ভাল পাওঁ, মিউজিক কৰিছোঁ। সৰুৰ পৰা মিউজিকৰ লগত বহুত মিউজিকটো ভাল পাওঁ। আচলতে পেচা হিচাপে মিউজিকটো আঁকোৱালি লোৱা নাই, ভাল পোৱা হিচাপেহে মিউজিকটো লৈ। কেতিয়াবা নিজানত অকলে বহি গীটাৰখন লৈ ভাল লাগে, কেতিয়াবা কাম কৰি আহিলো ভাগৰুৱা অনুভৱ, গীটাৰখন লৈ বহা মাত্ৰক কিবা এটা গীত গুণগুণালো, অন্তৰখন অলপ ফ্ৰী লাগিলে, ভালো লাগে। কম পৰিমাণে চিনাকি থাকিলেও সেই ধৰণে যি ধৰণে তুমি কৰি আছা সেই ধৰণে চিনাকি হয়। যেনেকে ধৰি এটা গীটাৰখন লৈ পেলাই তুমি এটা সৰু গীতৰ কলি আৰম্ভলা, তাৰ সেই গীটাৰখনৰ মাধ্যমেৰে তুমি বেলেগ গান গাবৰ কাৰণে তুমি আগবাঢ়ি গলা। তেনেধৰণে এজন শিল্পীৰ সৃষ্টি হয়। কাৰণ শিল্পী জন্ম হৈয়ে সৃষ্টি হৈ নাহে, যেনে আয়ত্ব কৰে, নহয় জানো? তুমি যিহেতু আয়ত্ব কৰিছা আৰু তুমি প্ৰয়াত জুবিন গাৰ্গৰ কিছু বছৰৰ পূৰ্বেই তুমি এটা গীত গাই, জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা গীত গাই তুমি সামাজিক মাধ্যমত ভাইৰেলো হৈছে বুলি কোৱা শুনিছো। অৱশ্যে মই ভিডিঅ'টো মোৰ ওচৰত আছে, মই অকণমান দেখুৱাম আপোনালোকক। তুমি কোনটো জুবিন গাৰ্গ ডাঙৰীয়া কোনটো গীত গাই তুমি ভাইৰেল হৈছিলা প্ৰথম কথা? এই গীতটি আছিলে মই প্ৰপাৰলি কিমান চনত সেইটো পাহৰি গৈছো। আপোনাৰ 7 বছৰ মান হ'ব চাগে। ভণ্টি এজনীৰ লগতে এনেই একদম সাধাৰণ ভাৱে তেওঁলোকৰ ঘৰত গলো আৰু গীটাৰখন ললো, পতককে লাইভ এটা কৰো, এনেকে লাইভ এটা কৰিছিলো। তাৰপিছত সেইটো ভিডিঅ'টো ৰাইজে বহুতখিনি আদৰ কৰিলে, বহুতে চালে বা ধন্যবাদো জনালে, বা ভাল তোমাৰ গীতটো ভাল বা আমাৰ কণ্ঠ ভাল, এনেকুৱা বহুত মন্তব্য আহিলে। তেনেকে আৰু সেইটো ভিডিঅ' ভাইৰেল হ'ল, তেনেকে থাকি গ'ল আৰু ৰাইজে চালে। এতিয়া প্ৰথম কথাটো হ'ল কি, মই তোমাক চিনাকি কৰি দিবলৈ চেহেৰাটো দেখি পিনি চবেই চিনি পাব। সেই সময়ৰ ভিডিঅ' যিবিলাকে চাইছে হয়তো এতিয়া অকণমান ডিফাৰেঞ্চো হ'ল, কাৰণ 7 বছৰ আগত হয়তো তুমি অকণমান চেঙেলীয়া ডেকা আছিলে, তেতিয়া সফল ডেকা, নহয় জানো? মোৰ এনে যিটো একাউণ্ট আছিলে, একাউণ্টটো মোৰ আকাশ বৈৰাগী বুলি আছিলে। বৈৰাগী মোৰ এনেই টাইটেলটো গয়াৰী হয়, কিন্তু বৈৰাগীটো মোৰ দাদা এজনে গীটাৰখন লৈ যেনি তেনি ঘূৰি ফুৰো যে, সেইটো কাৰণে বৈৰাগী বুলি দাদা এজনে টাইটেল এটা দিছিলে। সেইটো সেই বৈৰাগী বুলিয়ে, বৈৰাগী মোৰ নিজৰ টাইটেল নহয়, গয়াৰীহে নিজৰ টাইটেল, বৈৰাগী বুলি এনেকে আছে। আৰু তুমি যিহেতু জুবিন দাক শ্ৰদ্ধা কৰা আৰু জুবিন দাৰ কিছু গান তুমি গাবলৈ চেষ্টা কৰিছা, আমি প্ৰথমে তোমাক জুবিন দাৰ অকণমান গান শুনিব বিচাৰিম। মোৰ গান বহু যুগত বুক দুখ চিনাকি ৰাতিৰ দেখা পাৰো তোমাৰ ছবি, ভৰা দিনা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান মন নিয়ৰণে চেঁচা টোপা নামি
নামি অহা ৰ'দৰে লৈ মোৰ গানৰ প্ৰতি পুৱা ধুমুহাৰ ঘটে মোৰ বহুতো কৰে আপোন এনাৰু খচাব বহুদিনৰে আপোন নিজানৰ গানবোৰ এনেকুৱা যেন অনুভৱ হৈছে আমি কাষতে জুবিন দাক পাইছো কণ্ঠস্বৰ কি গানৰ লহৰ সকলোখিনি মিল খোৱা যেন লাগিছে এনেকুৱা যেন লাগিছে আমি কাষতে জুবিন দাক লৈ পিনে আমি কথা পাতি আছো এনেকুৱা যেন অনুভৱ হৈছে আৰু এটা কথা হ'ল কি মই আকাশ গয়াৰীৰ সৈতে দুটামান কথা পাতিবৰ কাৰণে পুনৰবাৰ ৰখিছো মই তোমাৰ পৰা জানিব বিচাৰিম যিহেতু তুমি কিমান বয়সৰ পৰা এই সংগীত চৰ্চাটো কৰি আহিছা মই ক্লাছ 7ৰ পৰা ষ্টাৰ্ট কৰিছিলো তাৰপিছত তেনেকে গিটাৰখন প্ৰথমতে মই দেউতাক বিচাৰিছো দেউতাইতো আৰু দিব নোৱাৰে আৰ্থিক অৱস্থা বেয়া তেনেকে আৰু মানে কিবা কিবি কৰি মেলি গিটাৰখন যোগাৰ কৰিলো তাৰপিছত গিটাৰখন যোগাৰ কৰি তেনেকে 7 বছৰ মানে 7ৰ পৰা মই ষ্টাৰ্ট কৰি পিনে তেনেকে ক্লাছিকেল ললো বৌঠাৰ চাইকেল মাৰি যাওঁ ক্লাছ গানৰ অলপ ক্লাছ কৰিছিলো সম্পূৰ্ণ নহল বাৰু তেনেকে আৰম্ভ কৰি বৰ্তমান এনেকে আছো তাৰ মাজত তুমি এনেধৰণে প্লেটফৰ্ম পাইছিলা নেকি এনেধৰণে গান গাবৰ কাৰণে বা এনেকে ধৰণে তুমি এনেকা মিউজিক বজাবৰ কাৰণে বা গিটাৰখন বজাবৰ কাৰণে বা কেচিও বজাবৰ কাৰণে এনেকুৱা ধৰণৰ কিবা তোমাৰ বাদ্যযন্ত্ৰ বজাবৰ কাৰণে তুমি কোনোবা মানে প্লেটফৰ্ম পাইছিলা নেকি তুমি হয় তেনেকে থলুৱা অনুষ্ঠান বিলাকত কেতিয়াবা মানুহে ধৰক বিচাৰে তেনেকে যাওঁ কম্পিটিশ্যনত বজাওঁগে গিটাৰ তাৰ পৰা মানে থলুৱা কিছুমান ছিংগাৰৰ প্ৰগ্ৰাম থাকে অনুষ্ঠান থাকে তেনেকুৱা অনুষ্ঠান বিলাকত আমাৰ ঋতু আছে ঋতুৰ লগতে আমি একেলগে মানে আছিলো সৰুৰ পৰা একেলগে আমি মানে মিউজিকটো আমি আচলতে একদম আৰম্ভণিৰ পৰা তেওঁৰ লগতে আছিলো মই কোৱা নিচিনা সেই তেনেকে আৰু লোকেল থলুৱা অনুষ্ঠানবিলাক আয়োজন কৰিছে আকাশতে আয়োজন কৰিছে মই জাষ্ট অকমান তেখেতৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম মোৰ সতীৰ্থক এখেতৰ লগতে প্ৰথম ষ্টাৰ্টিং কৰিছিলে আৰু বৰ্তমান দুইজন এক হৈ অকল দুইজনে নহয় কেইবাজনো আছে লগত নহয় জানো কেইবাজনো লগত আছে মই চিনাকি কৰি দিব বিচাৰিছো তেখেতৰ নামটো তেখেতে নিজেই ক'ব ভাল লাগিব অকমান নমস্কাৰ মোৰ নাম ঋতুৰাজ বৰা মই আকাশত সৰুৰে পৰা পাই আহিছো এই প্ৰথম যেতিয়া আমি তেতিয়া কলেজত ডিগ্ৰী পঢ়ি আছো এই হায়াৰ ছেকেণ্ডেৰী প্ৰথম নাম লগাইছো নাম লগাই গৈ পেলাই বোলে এনেকে তেনেকে গান গাওঁ গিটাৰখন অকমান ধৰি দিবি বলচোন সেয়াই আৰম্ভণি আৰু তাৰমানে কলেজৰ দিনৰ পৰা বেছি ভাল মানে চিনাকি হৈছে তো এয়া হৈছে বন্ধুৰ সৈতে সৰুৰে পৰা তেওঁ গীত চৰ্চা কৰি কিন্তু কলেজ যেটো মানে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা দুইজন বেছি মানে ঘনিষ্ঠ হৈছে আৰু তেতিয়াৰ পৰা তেওঁলোক দুইজনে এৰা নাই নহয় জানো তেতিয়াৰ পৰা এতিয়ালৈকে এওঁলোক দুজন মানে এক হৈ আছে দুজন হোৱাকে নাই দুজন কিন্তু এজনে হৈ আছে আৰু আজি তেওঁলোক দুইজনে একেলগতে বহি পেলাই আমি আকাশ গয়াৰীৰ পৰা কিছু কথা জানিবৰ কাৰণে উপস্থিত হৈছিলো আৰু তেওঁ কিছুমান গীত গাইছে গীতখিনি আপোনালোকৰ আগলৈ দিবৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিছো আৰু যেহেতু জুবিন গাৰ্গ ডাঙৰীয়া যেটো আমাৰ অকাল বিয়োগত হেৰাই যোৱা জুবিন গাৰ্গ ডাঙৰীয়া আমি তেখেতৰ মৃত্যুৱে আমাক সদায় কন্দুৱাই আছে প্ৰতিজন অসমীয়াক কন্দুৱাই আছে কাৰণ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু নহয় জানো আৰু সেই জুবিন গাৰ্গৰে কিছু গান তেওঁ আয়ত্ত কৰি পিনি আজি মানে সলসলীয়াকৈ কিছুমান গান গাইছে যিবিলাক গানত আমি জুবিন গাৰ্গক বিচাৰি পাইছো নহয়নে নিশ্চয়কৈ আমি বিচাৰি পাইছো আৰু কিছুমান কথা আমি জানিব পাৰিছো তেওঁলোকৰ আৰ্থিক অভাৱত পৰি আৰু প্লেটফৰ্মৰ অভাৱত পৰি আগবাঢ়ি যাব পৰা নহয় জানো যেহেতু আমাৰ এটাই অভাৱ সেইটো হৈছে আৰ্থিক টকা পইচাৰ অভাৱ আৰু টকা পইচা নহলে আমি এখোজো কেনিও দিব নোৱাৰো প্ৰত্যেকজন ব্যক্তিয়ে জানে এইটো কথা যে টকা পইচাৰ অভাৱত আমি এখোজ আন্ধাৰ কোঠাটোৰ পৰা ওলাই আহিব নোৱাৰো ঘৰখনৰ চলোৱা দায়িত্ব এটা আহি পৰিলে ফালৰ পৰাও মানে বহুতখিনি দেউতা হেৰালে দেউতা ছেকেণ্ড মেৰিট কৰিছে ছেকেণ্ড মেৰিট কৰাৰ পিছত আৰু মাহীমাৰ পৰা তেনেকে অলপ বেছি কিয়নো কাৰণ এখন ঘৰত যেতিয়া নেকি কিছুমান থাকেই নহয় জানো
কিছুমান থাকে, কিন্তু তথাপিতো মই তোমাৰ বিষয়েহে জানিবৰ কাৰণে চেষ্টা কৰিম। তোমাৰ মানে কি এতিয়া কথাটো হ'ল কি, আমি এটা কথাই তেখেতৰ মুখে এটা কথা কৈছে যে অভাৱ অনাটনৰ আৰ্থিক দিশত যিহেতু দুৰ্বল, আৰু দুৰ্বল হোৱাৰ কাৰণে আমি আমাৰ নিচিনা মানুহবিলাক আমি আগবাঢ়ি যাব নোৱাৰো, এখন প্লেটফৰ্ম নাপাওঁ, হয় নে নহয়? যদি আপোনালোকে আজি আকাশ গয়াৰীক দেখি, আপোনালোকে যদি আকাশ গয়াৰীৰ যদি গান শুনি আপোনালোকে যদি ভাল পায় আৰু প্ৰকাশ কৰে, তেতিয়াহ'লে আপোনালোকে বা আমি এই আকাশ গয়াৰীৰ যিসকল সতীৰ্থ আছে তেখেতসকলক আমি উপযুক্ত এখন প্লেটফৰ্ম দিয়াটো আমাৰ প্ৰয়োজন আছে। কিয়নো উঠি অহা যুৱ প্ৰজন্ম হিচাপে তেওঁলোকক আমি আমাৰ যিবিলাক অনুষ্ঠান, আমি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰোঁ, যদি এখেতলোকক আমি লগত লৈ যদি কিছুমান কাম কৰোঁ, তেতিয়া এখেতলোকো আগবাঢ়িব, জেগাডোখৰ উন্নতি হ'ব, লগতে যুৱ প্ৰজন্মৰ সাহস পাব, নহয় জানো? নিশ্চয় নিশ্চয়। তো মই আশা কৰোঁ যে আমাৰ যিবিলাক উঠি অহা যুৱ প্ৰজন্ম এনেধৰণে আমি বিলুপ্তিৰ পথত আমি নিব নোৱাৰো। আৰু এই প্ৰগ্ৰেমটো বা এই অনুষ্ঠানটো আমি এইটো কাৰণেই কৰিছো যে এনেকুৱা ফুটুকলানিত বাস থকা কথাটো প্ৰমাণ হিচাপে আপোনালোকক এনেধৰণে দেখুৱাব পাৰিম যে এজন পিছপৰা জেগাডোখৰ পৰা, এডোখৰ পিছপৰা জেগাৰ পৰা আজি তেওঁ ইমান সুন্দৰকৈ লগত বজাইছে গীটাৰ আৰু লগত নিজৰ মুখে গান গাইছে, আৰু সেইজন হৈছে অসমীয়াৰ হাৰ্ট জুবিন গাৰ্গ, প্ৰতিজন অসমীয়া হাৰ্ট জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিছে। মই এই মাজতে আৰু এতিয়া গান শুনিবৰ কাৰণে চেষ্টা কৰিম, জুবিন গাৰ্গৰে গাবা নে মই নাজানো, কিন্তু তোমাৰ এটা একদম মনে প্ৰাণে যাক ভাল পোৱা তাৰ এটি গীত অকমান কি যে পালো তোমাক বুকুতে, তুলি ললো হিয়াৰে ফুলতে, সামৰিলো বিষকে ফুলে, তুমি মোৰ মাথো মোৰ, কি যে পালো তোমাক বুকুতে, তুলি ললো হিয়াৰে ফুলতে, সামৰিলো বিষকে ফুলে, ৰূপোৱালী তুমি এটি সৰু মন জোনাৰী, কাশীয়তী গুৰু তুমি পোহৰৰ উদাৰী। যি অকমান সময় পায় সেই সময়ছোৱাতে তেওঁ চৰ্চা কৰে গীটাৰখন লৈ। ক'ত 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 বহি তুমি চৰ্চা কৰা? একচুৱেলি আমাৰ মানে কি হয়, নদী কিনাৰ একদম নদীখন কাষে লাগি আছে, দৈয়াং নদীখন। তো কি হয়, গৰম দিনত বিশেষকে কাৰেণ্টৰ প্ৰব্লেম থাকে গাঁৱলীয়া জেগা যিহেতু, আৰু এই জোনাক পোহৰত মানে জোনাকত আৰু এই নদী কিনাৰলৈ গুচি যাওঁ, গীটাৰখন লৈ গুচি যাওঁ, নদী কিনাৰতে বহো। সেই তেনেকে আৰু কেতিয়াবা 9টা বজালৈকে বহো, কেতিয়াবা মানে অলপ দেৰিও হৈ যায়, নদী কিনাৰতো বহো, ঘৰতো বহা হয়, তেনেকে যিটো মন যায় ধৰক, মনে যিটো বিচাৰে। কেতিয়াবা ঘৰৰ চোতালতে বহি পিনে গীটাৰখন বজাই অকমান গুণগুণাও। মানে নিজান ঠাইত চৰ্চা কৰাটো বহুত ভাল কথা, কিয়নো বাহিৰৰ ফালৰ পৰা কোনো ধৰণৰ মানে হাই হুলস্থুল নাথাকে, আৰু তেতিয়া নিজৰ মনে বিচৰা বস্তুবিলাক পোৱা যায়, হয় নে নহয়? আৰু সেই সময়ছোৱাত যেতিয়া মন প্ৰাণ ঢালি কিছুমান কাম কৰিব পৰা যায়, সেইটো কাৰণে সেই জেগাডোখৰ এটা নদীৰ পাৰত, দৈয়াং নদীৰ পাৰত বহি আচলতে সেই ডাঙৰ ডাঙৰ গীতিকাৰ বিলাকে যেনেকে জুবিন গাৰ্গকে ধৰি পেলানি, ভূপেন হাজৰিকাকে ধৰি পেলানি, আমি যদি তেওঁলোকৰ চাওঁ তেখেতলোকে ক'ত কেনেধৰণে চৰ্চা কৰে, কেতিয়াবা সাগৰৰ পাৰত, কাৰণ তেখেতলোকৰ ওচৰত আছিলে সেই সময়ত সেই জেগাডোখৰলৈ যাব পাৰিছিলে, নহয় জানো? অবিদেশী বন্ধুটো সাগৰৰ পাৰত ৰখি পেলাই তেওঁ সেই গানটো চৰ্চা কৰিছিলে, ৰচনা কৰিছিলে। জুবিন গাৰ্গ ডাঙৰীয়া সেয়া সাগৰত শুবৰে মন, আকাশ চুবৰে মন ইত্যাদি ইত্যাদি কিছুমান গান যেনেকে আমি এতিয়া পাই আছো। সেই নিজানত বহি পিনি এডোখৰ জেগাত বহি পিনি চৰ্চা কৰা পদ্ধতিটো বহুত ভাল বুলি, কাৰণ তেখেতলোকে দেখুৱাই গৈছে, কৈ যোৱা নাই, কিন্তু কৰ্মৰ যোগেদি দেখুৱাই গৈছে, কিন্তু বহুত ভাল লাগিছে। জাষ্ট তোমাৰ অকমান জানিব বিচাৰিম তোমাৰ বিষয়ে অকমান, যিহেতু প্ৰথমতে কেইটামান কথা পাতিলোৱেই, তাৰ উপৰিও দুটামান কথা জানিব বিচাৰিম। এনে তোমাৰ শিক্ষা দিশত তুমি যথেষ্টকণ আগবঢ়া বুলি মই অনুভৱ কৰিছো, কাৰণ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ যেতিয়া পালাগে, হয়তো গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে? নাই, মই হেৰি হ'ল, মোৰ মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি পিনে মই এৰি দিয়া হ'ল কলেজ, মই মানে নগলো আৰু। হায়াৰ ছেকেণ্ডেৰীৰ পৰা তুমি বাদ দিয়া মানে এৰি দিয়া, গোলাঘাটত পঢ়িছিলো। গোলাঘাট কোন কলেজত? কমাৰ্চ কলেজ পঢ়িছিলা, সেইটো কাৰণে তুমি বাণিজ্যিক দিশটো অকমান ল'লা। নিশ্চয়, সেইটোৱে বাণিজ্যিক দিশটো অলপ। আচলতে কি হয়, আমি প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকভাৱে আমি কাম কৰিব লাগিব, নহয় জানো? কাৰণ আমি জীয়াই থাকিবলৈ আটাইতকৈ দৰকাৰী বস্তুটো, জীৱনটো ৰাখিবলৈ হ'লে আমাক পইচা দৰকাৰ, হয় নহয়? এতিয়া কথাটো মই এনেকে ধৰণে পাতিব বিচাৰিছো, যিহেতু ইমানখিনি আগবাঢ়ি গলা হায়াৰ ছেকেণ্ডেৰী লেভেলে, এইটো এটা তোমাৰ কিছু অভাৱেই আছে। অভাৱ, নিশ্চয় অভাৱৰ কাৰণে হৈছে, মানে আৰ্থিক অভাৱ
আৰু মই ক'লো আমাৰ ছেকেণ্ড মেৰিট দেউতাৰ উম। তেনেকুৱা কিছুমান বহুতখিনি কথা আহি পৰে মানে এইখিনি কথাটো এতিয়া বিতংভাৱে ক'ব নোৱাৰে, সময়ৰ অভাৱ, আমাৰ সময়ৰ অভাৱ নহয় জানো? যিহেতু আৰু এটা কথা জানিব বিচাৰিম তোমাৰ পৰা, তোমাৰ শৈশৱ কালটো কেনেকে ধৰণে পাৰ কৰিলা? শৈশৱ কালটো মই যিহেতু মোৰ মা যেতিয়া নাইকিয়া হ'ল তাৰপিছত তেনেকে দেউতা আৰু নিজৰ মানুহজনী মানে নথকা অৱস্থাত অকমান বেলেগ এটা পৰ্যায়লৈ গুচি যায়। তেনেকে থাকিলো, মই আইতাৰ লগতে ডাঙৰ হলো। তাৰপিছত মোৰ যেতিয়া 7-8 বছৰ মান হ'ল তেতিয়া ছেকেণ্ড মেৰিট কৰিলে দেউতাই। প্ৰকৃততে মই এই আইতাৰ লগতে ডাঙৰ হলো, ককাৰ ঘৰতে ডাঙৰ হলো। ককাৰ ঘৰতে ডাঙৰ হৈছো। মাৰ নহয়, মোৰ দেউতাৰ মাকৰ। বহুত কষ্টত ডাঙৰ দীঘল হৈছে। আচলতে এই কষ্টৰ ফল তিতাকেহা বুলি কয়। আকৌ মোৰ মতে ৰাইজে কয় কষ্টৰ ফল মিঠা বুলি, কিন্তু কষ্ট কৰি থকা সময়ছোৱাত বহুত তিতাকেহা লাগে, হয় নহয়? সেইটো কাৰণে মই ভাবো, মানে মোৰ অনুভৱ হয় যে কষ্টৰ ফল তিতাকেহা, কিন্তু যেতিয়া নেকি তাক অনুভৱ কৰিব পাৰি তেতিয়াহে মিঠাটো পোৱা। আৰু আমি ভাবো, আমাৰ খবৰ গোলাঘাটৰ তৰফৰ পৰা আমি এটা কথা ক'ব বিচাৰিছো যে অনাগত দিনছোৱাত আমি সকলোৱে এওঁলোকৰ নিচিনা যিসকল যুৱক আছে বা যুৱক বা যুৱতী আছে, তেখেতসকলক আমি সকলোৱে কম বেছি পৰিমাণে তেওঁলোকক আমি এনেকুৱা ধৰণৰ শিল্পীসকলক আমি এডোখৰ ঠাই দিয়াটো বা এডোখৰ মানে আমাৰ মঞ্চখন দিয়াটো আমাৰ প্ৰয়োজনীয়তা আছে। আৰু আমি সকলোৱে সেই মঞ্চখন দিবৰ কাৰণে আমি চেষ্টা কৰিলে হয়তো কাৰো ক্ষতি নহব। আচলতে সেয়াই আৰু আমাৰ এতিয়া মানে কি হয়, বিভিন্ন প্ৰতিভা বহুত ভাল ভাল গোৱা ল'ৰা ছোৱালী গাঁৱত থাকে বা গায় বা চৰ্চাও কৰে, কিন্তু তেওঁলোকে ওলাই যাবৰ কাৰণে প্লেটফৰ্ম নাপায় বা আৰ্থিক দিশ মানে দুৰ্বল। গতিকে সচেতন সমাজ হিচাপে ৰাইজক, মোক বুলি মই কথাটো ক'ব বিচৰা নাই, মোৰ পাছতো বা এতিয়াও বহুত তেনেকুৱা শিল্পী আছে, শিল্পীসকল আছে, তেওঁলোকক ৰাইজে সচেতন মানে হেৰিৰে আৰু নিজৰ চিন্তাধাৰাৰে তেওঁলোকক আগুৱাই নিব লাগে। গতিকে চবৰে এটা, কোনোবাই ফুটবল খেলি ভাল পায়, কোনোবাই গীত গাই ভাল পায়, কোনোবাই কিবা আৰ্ট কৰি ভাল পায়, তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বটো কিন্তু সমাজৰ, ৰাইজৰ দেই। কাৰণ সমাজৰ অবিহনে এজন যিমান মানে প্ৰতিভাশীল মানুহ হলেও আগুৱাই যোৱাত বাধা আহি পৰে। তেওঁ হয়তো ওলাই যাব পাৰে, কোনোবা এজন ওলাই যায়, সম্ভৱো নহয়। গতিকে তাৰ মাজতে এজন দুজন হয়তো ওলাই যাব পাৰে, নিজৰ চেষ্টাৰ ওলাই যাব পাৰে। কিন্তু আকৌ আমাৰ জেনেৰেলি যিখিনি মানুহ, আজি কোনোবাই ঘৰখন গীত বহুত ধুনীয়া চৰ্চা কৰে, গীত বহুত ভালকে গাব পাৰে, কিন্তু তেওঁ আকৌ ঘৰখন এৰি গলে ঘৰখনে নচলে। এনেকুৱা কিছুমান কণ্ডিচনতো আমাৰ ল'ৰা ছোৱালী কিছুমান আছে। তেওঁলোকেতো আজি গুৱাহাটীলৈ ওলাই যাব নোৱাৰে বা ক'ৰবাত মানে ধৰক ওলাই যাব নোৱাৰে, থাকিব নোৱাৰে পাৰ্মানেণ্টকে গৈ পেলাই ক'ৰবাত বোলে সংযোগ সংস্থা কৰি, ঘৰখন যিহেতু এৰিবই নোৱাৰে, ঘৰখন চলিবতো লাগিব। সেই তেনেকুৱা মানে বিভিন্ন দিশৰ ফালৰ পৰা সমস্যাটোৱে আহি পিনে বান্ধ খাই পিনে প্ৰতিভাবিলাক তেনেকে লুপ্ত হৈ যায়। এই এনেকুৱা যিবিলাক ল'ৰা ছোৱালী, তেওঁলোকক আগুৱাই নিয়াটো কিন্তু সমাজৰ দায়িত্ব। সমাজৰ মানে কি প্ৰত্যেকখন সমাজৰে দায়িত্ব। আৰু প্ৰত্যেকখন সমাজৰে যিসকল শিক্ষিত, মানে অশিক্ষিত কিছুমান ভাল মানুহ আছে, নাই বুলি নকওঁ, বিশেষকে সমাজৰ আগৰণুৱা যিকেইজন ব্যক্তি, আনৰ সহায় কৰিব কাৰণে আগবাঢ়ি অহাটো প্ৰয়োজন আছে। এনেকুৱা মানে কি, আমি যদি গছ এজোপা পুলিটো ৰুওঁ আৰু কেইদিনমানৰ পিছত যদি বা কেইবছৰমানৰ পিছত আমি 3-4 বছৰ পিছত আমি কাটি পেলাওঁ, সেই গছজোপা ডাঙৰ নহয়গে। সেই একেটাই হয়গে যেতিয়া যদি আমি যদি সেই তেখেতলোকক সহায় নকৰো, নহয় জানো? এতিয়া আমি লাষ্ট শেষৰ পৰ্যায়লৈ আহিছো, আৰু কথা পাতিম, আৰু আমি এটা অনুষ্ঠান আমি এনেকে ধৰণে ৰাখিম কিছুদিনৰ পিছত। কিন্তু এতিয়া আমি শেহতীয়াকৈ এটা তোমাৰ ফালৰ পৰা তোমাৰ মনৰ পুতৰ এটি গীত অকমান শুনিব বিচাৰো। নিশ্চয়। মোৰ বাবে তুমি আদৰি নিচিগিবা, তোমাৰ পদূলিৰ ৰজনীগন্ধা। মোৰ বাবে তুমি আদৰি নিচিগিবা, তোমাৰ পদূলিৰ ৰজনীগন্ধা। এতিয়াতো মই তোমাৰ নহয়, এতিয়া সময় দেৱৰ নহয়, পাহৰিব খুজিও পাহৰা নহয়। মোৰ বাবে তুমি আদৰি নিচিগিবা, তোমাৰ পদূলিৰ ৰজনীগন্ধা। সকলো চকু শিপদে চাবানে বাৰু, তোমাৰ পদূলিৰ
যদি শুনানো খুলিলেও নাপাবানো পাৰো বিচাৰি ফুৰিলেও গুচি যাম দূৰণিলে অকলে অকলে থাকিব পাৰিবা জানো নীৰৱে নীৰৱে মোৰ বাবে তুমি আগুৰি নিচিগিবা তোমাৰ পদূলি ৰজনী গন্ধা